মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাটো ক্লাছত তোমালোকক মই ক্লাছ 5ৰ বিগিনাৰ্ছ ইংলিছৰ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল কবিতাটো পঢ়াইছিলোঁ। এই কবিতাটোৰ লগতে সংগতি ৰাখি তোমালোকৰ কবিতাটোৰ পিছৰ ফাললৈ এটা গল্প আছে। এই গল্পটো আজি তোমালোকক মই পঢ়ুৱাবলৈ লৈছোঁ। মন দি শুনিবা। মই আৰম্ভ কৰিছোঁ। তেনালী ৰমন। Tenali Raman was a courtier in a king's court. এটা Tenali Raman was a courtier in a king's court. মানে Tenali Raman নামৰ মানুহজন কোন আছিল? এজন ৰজাৰ এজন ৰজাৰ কোৰ্ট মানে ৰাজসভা। তোমালোকে কোৰ্ট মানে আদালত নুবুজিবা। ইয়াত আমি কোৰ্ট মানে আদালত বুজোঁ, কিন্তু কিংছ কোৰ্ট মানে ৰাজসভা। ৰাজসভাৰ এজন কোৰ্টিয়াৰ আছিল, মানে সভাসদ আছিল। তেনালী ৰমন আছিল এজন ৰজাৰ ৰাজসভাৰ এজন সভাসদ। One day, the king got angry with Tenali Raman. এদিন ৰজাৰ তেনালী ৰমনৰ ওপৰত খং উঠিল। The king said, ৰজাই ক'লে, I don't want to see your face. মই তোমাৰ মুখ চাবলৈ নিবিচাৰোঁ। Don't come to my courtroom. মোৰ ৰাজসভালৈ নাহিবা। তেনালী ৰমনটো আচৰিত হ'ল, কিয় বা তেওঁক ৰাজসভালৈ আহিবলৈ মানা কৰিলে। এতিয়া দি নেক্সট ডে তেনালী ৰমন কাম উইথ হিজ ফেচ কভাৰ্ড উইথ এ পট। নেক্সট ডে মানে পিছদিনা তেনালী ৰমন কাম উইথ হিজ ফেচ কভাৰ্ড। তেনালী ৰমন ৰাজসভালৈ আহিলে, কিন্তু কেনেকৈ আহিলে? উইথ হিজ ফেচ কভাৰ্ড উইথ এ পট। তেওঁৰ মুখখন এটা পট মানে পাত্ৰৰে কভাৰ্ড মানে ঢাকি ৰাখিলে। ঢাকি ৰাখি তেনালী ৰমনে তেওঁৰ মুখখন এটা পাত্ৰৰে ঢাকি ৰাজসভালৈ আহিলে। হি মেড 3 holes in the pot. কিন্তু পাত্ৰটোৰে যদি মানুহৰ মুখখন ঢাকি ৰাখে, তেতিয়া উশাহ নিশাহনো কেনেকৈ ল'ব, দেখিবনো কেনেকৈ মানুহজন ৰাজসভালৈ আহিবলৈ। গতিকে তাততো এটা উপায় অৱলম্বন কৰিব লাগিব। তেনালী ৰমন বৰ বুদ্ধিয়ক আছিল। তেনালী ৰমনে কি কৰিলে, মুখখনৰ ঠিক চকুকেইটাৰ ওচৰতে দুটা বিন্ধা দিলে পাত্ৰটোত। হলছ মানে হলৰ অৰ্থ হ'ল বিন্ধা। তাৰপিছত আৰু উশাহ নিশাহ ল'বৰ কাৰণে নাকৰ ওচৰতো এটা বিন্ধা দিলে। তেতিয়া তাৰ মুখেৰে চকুৰে মানে দেখিও থাকিলে আৰু মুখেৰেও উশাহ লোৱাত একো সমস্যা নহ'ল। কৈছে যে দেয়াৰ ৱেৰ 2 holes ফৰ হিজ আইজ। দুটা হল মানে হ'ল বিন্ধা বা ফুটা, ফৰ হিজ আইজ তেওঁৰ চকুৰ কাৰণে, এণ্ড 1 hole আৰু এটা ফুটা ফৰ হিজ ন'জ এণ্ড মাউথ তেওঁৰ নাক আৰু মুখৰ বাবে। অন চিয়িং তেনালী ৰমন দ্য কিং ছেইড। যেতিয়া তেনেকৈ ৰজাৰ ৰাজসভা পালেহি তেনালী ৰমন, যেতিয়া ৰজাই তেনালী ৰমনক দেখিবলৈ পালে, ৰজাই তেওঁক চিনি পালে তেনালী ৰমনক। যদিও পাত্ৰৰে ঢাকি আহিছে, মুখখনহে ঢাকি আহিছে, পিছৰখিনিতো গোটেই গাটোতো দেখিছেই। গতিকে মানুহজনৰ মুখখন নেদেখিলেও সদায় দেখি থকা মানুহজনক সেই গাটো দেখিলেও চিনি পায়। গতিকে তেনালী ৰমনকো তেনেকৈয়ে ৰজাই চিনি পালে। চিনি পাই ৰজাই প্ৰশ্ন কৰিলে, হোৱাই হেভ ইউ কাম এগেইন? তুমি আকৌ কিয় আহিলা? এণ্ড হোৱাই আৰ ইউ কভাৰিং ইউৰ ফেচ উইথ দি পট? আৰু তুমি তোমাৰ মুখখন কিয় এই পাত্ৰটোৰে ঢাকি ৰাখিছা? তেতিয়া তেনালী ৰমন ৰিপ্লাইড। তেনালী ৰমনে উত্তৰ দিলে। ৰিপ্লাইড মানে উত্তৰ দিয়া। ইয়'ৰ মেজেষ্টি, ইউ ছেইড ইউ ডিড নট ৱান্ট টু চি মাই ফেচ। ইয়'ৰ মেজেষ্টি মানে ইয়'ৰ মেজেষ্টি শব্দটোক আমি মহাৰাজ বুলিও বুজিব পাৰোঁ। কেতিয়াবা ধৰ্মাৱতাৰ বুজাবলৈ আমি মেজেষ্টি শব্দটো ব্যৱহাৰ কৰোঁ। আদালতত যেতিয়া ইয়'ৰ মেজেষ্টি বুলি কয়, তাৰ অৰ্থ হ'ল ধৰ্মাৱতাৰ। এতিয়া ৰজাক যেতিয়া ইয়'ৰ মেজেষ্টি বুলি কৈছে, মহাৰাজ বুজাইছে। ইয়'ৰ মেজেষ্টি, ইউ ছেইড ইউ ডিড নট ৱান্ট টু চি মাই ফেচ। তেনালী ৰমনে কি ক'লে, মহাৰাজ আপুনিয়ে দেখোন কৈছিলে যে আপুনি মোৰ মুখখন চাবলৈ বিচৰা নাই। মুখ চাবলৈ বিচৰা নাই কাৰণে তেনালী ৰমন মানে ৰাজসভালৈ অহা নাছিলে। এতিয়া ইয়াৰ পিছত কি হ'ল, দি কিং লাভড এণ্ড ছেইড। ৰজাৰ হাঁহি উঠিলে। লাভ মানে হহা। হাঁহি মাৰি ৰজাই ক'লে, ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট তেনালী। তেনালী তুমি বৰ বুদ্ধিমান। ইণ্টেলিজেণ্ট মানে বুদ্ধিমান। ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট তেনালী। তেনালী তুমি বৰ বুদ্ধিমান, তোমাৰ বৰ বুদ্ধি আছে, বহুত বেছি বুদ্ধি আছে বুলি
ৰজাই তেনালীক শলাগিলে। Tenali Raman smiled and said, তেতিয়া তেনালী ৰমনৰ হাঁহি উঠিলে। তেওঁ তেতিয়া ক'লে, থেংক ইউ ইয়'ৰ মেজেষ্টি, ধন্যবাদ মহাৰাজ, এই বুলি কৈয়ে গল্পটো সামৰণি মাৰিলে। ইয়াৰ পিছত গল্পটো তোমালোকে নিশ্চয় বুজি পালা। এতিয়া তোমালোকে গল্পটো কিমান বুজি পালা তাক চাবৰ কাৰণে, তাক পৰীক্ষা কৰিবৰ কাৰণে 22 নম্বৰত এটা প্ৰশ্ন দিছে। কৈছে ৰিএৰেঞ্জ দ্য ফলোয়িং চেণ্টেন্সেছ টু কমপ্লিট দ্য ষ্টৰী। যে তলৰ বাক্যকেইটা ৰিএৰেঞ্জ মানে সজাই লিখা, দ্য ফলোয়িং চেণ্টেন্সেছ তলৰ বাক্যকেইটা টু কমপ্লিট দ্য ষ্টৰী গল্পটো সম্পূৰ্ণ কৰিবৰ কাৰণে। খেলি মেলিকৈ এই 4টা বাক্য গল্পটোৰ পৰা 4টা বাক্য তুলি দিছে আৰু এই বাক্যকেইটা খেলি মেলিকৈ আছে, আগৰটো পাছত পাছৰটো আগত তেনেকৈ আছে। তোমালোকে এতিয়া সজাই পৰাই লিখি গল্পটো সম্পূৰ্ণ কৰিব লাগে। এতিয়া আমি বাক্যকেইটা পঢ়ি চাওঁ। প্ৰথমতে দিছিলে নাম্বাৰ এ, তেনালী ৰমন কাম টু দ্য কিংছ কোৰ্ট উইথ হিজ ফেচ কভাৰ্ড। তেনালী ৰমনে তেওঁৰ মুখখন ঢাকি ৰাজসভালৈ আহিছিল। আমি প্ৰথমতে এইটো পাইছিলোঁ জানো? গল্পটো প্ৰথমতে আৰম্ভ কৰোঁতে আমি পাইছিলোঁ যে তেনালী ৰমন আহিছিলে ৰাজসভালৈ। অহাৰ আগৰ এটা কাহিনী কৈছে যে তেনালী ৰমনক ৰজাই আহিবলৈ হয়তো মনা কৰিছিলে। মনা কৰাৰ কাৰণে পিছদিনাখন তেনালী ৰমনে মুখখন ঢাকি ৰাজসভালৈ আহিছিলে। গতিকে এইটো বাক্য আমি প্ৰথমতে লিখিব নোৱাৰোঁ। নেক্সট বাক্যটো আমি চালোঁ, দি কিং আস্কড তেনালী ৰমন নট টু কাম টু হিজ কোৰ্ট। যে ৰজাই তেনালী ৰমনক তেওঁৰ ৰাজসভালৈ আহিবলৈ মানা কৰিছিলে। এইটোৱে প্ৰথম বাক্য লিখিব লাগিব আমি যেতিয়া এৰেঞ্জ কৰিম। এৰেঞ্জ কৰোঁতে আমি এই নাম্বাৰটো যিটো বি নাম্বাৰৰ বাক্যটো আমি 1 নম্বৰত লিখিম। 1 নম্বৰত লিখিম দি কিং আস্কড তেনালী ৰমন নট টু কাম টু হিজ কোৰ্ট। তাৰপিছতে 2 নম্বৰত লিখিব পাৰিম আমি তেনালী ৰমন কাম টু দ্য কিংছ কোৰ্ট উইথ হিজ ফেচ কভাৰ্ড। তাৰমানে তেনালী ৰমনক যদিও আহিবলৈ মনা কৰিছিলে তথাপিতো কিন্তু তেনালী ৰমন ৰাজসভালৈ আহিছিলে। এই 2 নম্বৰ বাক্যটো 2 নম্বৰ বাক্য আমি যিটো নতুনকৈ ৰিএৰেঞ্জ কৰিম তাত আমি 2 নম্বৰত বাক্য দিম। এই 1 নম্বৰ বাক্যটো এইটো 2 নম্বৰলৈ আহিব। তাৰপিছতে এইবাৰ আহিলে চি নাম্বাৰত দিছে দি কিং ৱাজ ইমপ্ৰেছ বাই তেনালী ৰমনছ ইণ্টেলিজেঞ্চ। ৰজাই তেনালী ৰমনৰ বুদ্ধিমত্তা দেখি ইমপ্ৰেছ হ'ল। এতিয়া এইটো বাক্য আমি ক'ত লিখিম? তেনালী ৰমনে যেতিয়া তেনালী ৰমনক ৰজাই চিনি পাইছিলে, চিনি পোৱাৰ পিছতহে তেওঁ ইমপ্ৰেছ হৈছিলে। গতিকে তাৰ পিছৰ বাক্যটোলৈ আহোঁ। তাত দিছে দি কিং ৰিকগনাইজ তেনালী ৰমন দ' হিজ ফেচ ৱাজ কভাৰ্ড। যদিও তেনালী ৰমনৰ মুখখন ঢাকি থোৱা আছিলে তথাপিও ৰজাই তেওঁক চিনি পাইছিলে। চিনি পোৱাৰ পিছতহে ৰজাই তেওঁৰ বুদ্ধিমত্তাৰ শলাগ ল'বলগীয়া হৈছিলে। গতিকে আমি চিনি পাইছে যিটো বাক্য এই ডি নাম্বাৰ বাক্যটো আমি আমাৰ এৰেঞ্জ কৰা বাক্যবোৰৰ 3 নম্বৰৰ বাক্য বুলি লিখিম। আৰু তাৰপিছত থাকিলেগৈ কোনটো? থাকিলেগৈ আমাৰ 4 নম্বৰ বাক্যটো থাকিলেগৈ, নহয় জানো? 4 নম্বৰ বাক্যৰ কাৰণে আমি চি নম্বৰ বাক্যটো লিখিম। চি নম্বৰ বাক্যটো লিখিলে তোমালোকৰ গল্পটো কমপ্লিট হৈ যাব। এইটো 4 নম্বৰত লিখিবা। এতিয়া মন কৰিলা? 1 নম্বৰৰ কাৰণে লিখিম আমি এইটো, 2 নম্বৰৰ কাৰণে লিখিম এ নাম্বাৰটো, 3 নম্বৰৰ কাৰণে লিখিম ডি নাম্বাৰটো আৰু 4 নম্বৰৰ কাৰণে লিখিম চি নাম্বাৰ বাক্যটো। গতিকে আজিলৈ তোমালোকক এই গল্পটো ক'লোঁ আৰু গল্পটোৰ প্ৰশ্নকেইটাৰো আলোচনা কৰিলোঁ তোমালোকৰ লগত। মনত ৰাখিবা গোটেইখিনি কথা। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ।